খুৰা আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম শ্ৰী বিজু দুগল, হয় 2 নং দলামাৰী বালিগাঁৱত। হয়। ৭২খন ৰাজহ গাঁৱৰে সন্মিলিত চাচনি অঞ্চলত এখন স্নাতক মহাবিদ্যালয় লাগে বুলি বহুত দিনৰ পৰা বিষয়টো উত্থাপন হৈ আহিছে। হয়। আপুনি কি ভাবে এই সম্পৰ্কত কি মত পোষণ কৰিব? নিশ্চয় আমাৰ এই চাচনি অঞ্চলটো বৃহত্তৰ এটা 62খন গাঁও আছে, ৰেজিষ্ট্ৰেশ্যন গাঁও। হয় ইয়াত আমাৰ এখন কলেজ নাই। হয় আমাৰ এতিয়া ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীবিলাক বাহিৰৰ কলেজলৈ যাবলগীয়া হৈছে। হয় বাৰেকুৰিবাত যাবলগীয়া হৈছে, আজি টেঙাখাত যাবলগীয়া হৈছে, দুলীয়াজান যাবলগীয়া হৈছে, নাহৰকটীয়া যাবলগীয়া হৈছে। তেনেকৈ বাহিৰত পঢ়িবলগীয়া হৈছে। বহুত কষ্টত ল'ৰা ছোৱালীবিলাক পঢ়িবলগীয়া হৈছে। বিশেষকৈ আমাৰ নিচিনা মানে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰ ছাত্ৰীবিলাক বাহিৰত পঢ়োৱাটো এটা বহুত অসুবিধা। হয় ইয়াত এখন যদি কলেজ হয়, তেতিয়া আমি নথৈ সুখী হ'ম। ইয়াৰ কলেজ এখন হ'লে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক উপকৃত হ'ব। হয়, ইয়াত বিধায়ক নৰেন সোণোৱালদেৱে কৈছে যে সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ পৰা এখন স্মাৰক পত্ৰ তেখেতলৈ আহিছে। আৰু শিক্ষামন্ত্ৰীয়েও কৈছে যে সোনকালে এখন কলেজ হ'ব চাচনিত। তাই সেই সম্পৰ্কে নৰেন সোণোৱালৰ লগত কথা পাতিছোঁ বুলি তেখেতে সংবাদমেলৰ যোগেদি কৈছে যে অতি সোনকালে এখন কলেজ হ'ব বুলি কৈছে। কিন্তু এই সম্পৰ্কত কি ক'ব আপুনি? তেখেতে আশ্বাস দিছে যিহেতু। নহয়, নিশ্চয় তেখেতলৈ যদি আশ্বাস দিছে, নিশ্চয় সোনকালে বনাই দিলে আমি নথৈ সুখী হ'ম। হয় আৰু অকল আশ্বাস দিলে নহয়, আচলতে বনাই দিলে আমি উপকৃত হ'ম। উপকৃত হ'ব, হয়। আৰু কিছুমান মানে ব্যক্তিয়ে মত পোষণ কৰে যে এখন স্নাতক মহাবিদ্যালয় হ'বলৈ কমচে কম 600-700 ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন। চাচনিত ইমান পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ ছাত্ৰী আছে বুলি ভাবেনে? মই ক'বলৈ গ'লে ইমান এখন এটা বৃহত্তৰ অঞ্চল, হয় বৃহত্তৰ অঞ্চলত নিশ্চয় ছাত্ৰ ছাত্ৰী ওলাব হয় নিশ্চয় ছাত্ৰ ছাত্ৰী। আমি জনাত আজি জুনিয়ৰ কলেজখন আছে, আমাৰ জুনিয়ৰ হয় কলেজখনতে বহুত ষ্টুডেণ্ট আছে। আজি তেনেকৈ আমাৰ চাচনি হায়াৰ ছেকেণ্ডেৰী তেনেকৈ আছে। ইয়াত আৰু বহুত বাহিৰত পঢ়িবলগীয়া হৈছে ল'ৰা ছোৱালী গৈ হয় পেলাই, হয় যেনে স্নাতকোত্তৰ নথকাৰ কাৰণে। হয় কিন্তু ইয়াত হ'লে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰী হ'ব, নিশ্চয় হ'ব। হয়, ধন্যবাদ।